Isia khai polutangte nahok adim le do pustami isivet status mate pangthek ponlong nangji lapusun sigidam tang preniphai inkorisir kya parni ada porphai kresi malom pen cheng ponsi Langhin municipal board athengno airset prongset ABSU atum patir piponsi rongarat pen bangsuri isi susya muluk atum mina khai pharman kachesong padu Bangso kachesong along Jasmet amendment of Article 280 Karbiang Long Pendi Mahasau District along Kedua Bodo Accord to Mapan SDH Ajakong Pinangji granting of full-fledged status to BKAWAC provincialization of school and colleges of Bodo medium entire BTR and outside BTR inclusion of more villages to BTR from Biswana district and Sonitpur implementation of land rights to Tribal Under Forest Right Act 2006 Lapen implementation of 1,500 crores for special development in the region Lason troksi athepi and ponsi Langhin so piaro armong par omtuk lapen akim mangason nangpachunpi nangji pura asse kithepen hang tarampon Langhin townor poro nigomor ei pranggonot ami ধৰ্ণা কাৰ্যসূচীৰ লগতে ৰেলী কাৰ্যসূচী আমি লৈছোঁ আৰু ইতিমধ্যে আমাৰ ধৰ্ণা আৰু ৰেলী দুয়োটা কাৰ্যসূচীয়ে সমাপ্ত হৈছে ইয়াত মানে অগণন আমাৰ বড়ো ৰাইজৰ লগতে আমাৰ দল সংগঠনবিলাকে ভাগ লৈছে আজিৰ এই ধৰ্ণা কাৰ্যসূচীৰ মূল উদ্দেশ্য এইটোৱে হ'ল BTR বড়ো পিছ একৰ্ড মানে ইমপ্লিমেণ্টেশ্যন আৰু এই বড়ো পিছ একৰ্ডৰে কিছুমান দফাসমূহ ইমপ্লিমেণ্টেশ্যনৰ স্বাৰ্থতে আজি এই ধৰ্ণাৰ লগতে ৰেলী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে তো প্ৰথমে আমি আমাৰ ভাৰতৰ 280 আৰ্টিকলৰ এমেণ্ডমেণ্টৰ আমি দাবী কৰিছোঁ ইয়াৰ লগতে 125 আৰ্টিকলৰ ইমপ্লিমেণ্টেশ্যনৰ বাবে আমি আজি ধৰ্ণা কাৰ্যসূচীত আমি এটা দফা হিচাপে লৈ ইয়াক মানে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ এই দাবীও মানে আমি প্ৰতিপলমে অসম চৰকাৰ ভাৰত চৰকাৰক মানে আমি পূৰণ কৰিবলৈ দাবী কৰিছোঁ কিয়নো 1965 চনৰ পৰাই এই দাবীটো আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ জনসাধাৰণে কৰি আছে গতিকে এই দাবী আমাৰ ন্যায্য দাবী আৰু ইয়াৰ লগতে আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বড়ো জনসাধাৰণৰ ST কৰণৰ জৰিয়তে কৰাৰ লগতে আমাৰ ভৈয়ামত থকা তথা কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাওত থকা কাৰ্বি লোকসকলৰ উপৰিও আমাৰ অন্যান্য জিলাত আমাৰ কাৰ্বি ভাইসকল আছে তেওঁলোককো ভৈয়ামৰ জনজাতি প্ৰদান কৰিবলৈ মৰ্যাদা দিবলৈ আমি আজিৰ এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি দাবী কৰিছোঁ আৰু লগতে আমাৰ নিউজ ৰিপৰ্ট KTV নিউজ